हेलो गाइस मोर इनर्जी भिडिओ आपनालोक সকলোকে স্বাগতম জনাইছো। আজি ৰাতি আমি বনালো চিকেন কেনেকৈ বনালো চাহক। ইয়া মাই দুইবাৰমান মাংসখিনি ধোৱা হোৱাৰ পিছত আকৌ একবাৰ ধুব বলে ইমান চাফাকে ধুৱে কিছুমানে নোধোৱাকে বহাই দিয়া দেখিছো আৰু আমাৰ মাই একদম খুই ধুইয়ে আছে। আৰু এইফালে দুখন লেগ পিস আনিছো ধুনু আৰু মোৰ বাবে মাই আকৌ দেখাই দি আছে, আকৌ নাম লগাই থৈ দিছো দেখত তাকে নাচি আছে আকৌ। আৰু এইখিনি ধুনীয়াকৈ সজাই ললো। ইফালে মাংস, ইফালে ঘৰৰে বিলাহী কেইটামান দিছো, ইফালে আলু, ইফালে মান ধনিয়া আৰু ইফালে মচুন্দাৰি, পদিনা আৰু নৰসিংহ বটা পেষ্ট আৰু ইফালে কেৰাহীত তেল গৰম হোৱাৰ পিছত পাঁচফোৰণ দি দিলে এবাৰ গোটেইখিনি লাইনত দেখাই দিছো চাওক। আৰু মিক্সিত পেষ্টখিনি বটি লৈছে আৰু ইফালে কেৰাহীত ইয়াত পাঁচফোৰণ গৰম হোৱাৰ পিছত অলপমান হালধি দি লৈছে আৰু ইফালে মাংসখিনি বহাই দিলে তাৰ পিছত আৰু দিব আছে ৰবক দি ললে। তাৰপিছত এইবাৰ ধুনীয়াকৈ মাংসখিনি দিয়া হ'ল, তাৰে পিছত অলপমান লাৰি দিলে, তাৰ পিছত আকৌ ইফালে আলুখিনিও দিলে, তাৰ পিছত আকৌ বিলাহী অলপ পিছত দিব আৰু এইখিনি অলপমান ভাজা হোৱাৰ পিছত আৰু দেখাই আছো আপোনালোকক। আৰু ইফালে আকৌ মাই ইফালে বিলাহীখিনি ৰেডি কৰি থৈছে, এতিয়া কাটি দিব আৰু ইফালে নিমখ দিলে অলপমান ভাজা হোৱাৰ পিছত আকৌ একবাৰ লৰাই দিছে। তেল কিমান ওলাইছে চাওকচোন, একদম মাই ইমান সোপা তেল দিয়ে। আৰু মাই এবাৰ ধুনীয়াকৈ বিলাহীখিনি কাটি ল'ব, তাৰপিছত মাক দেখাই দিছো একবাৰ এইটো। আৰু এইফালে মাৰ বুট বাকচত একদম গোটগিলাক উলিয়াই লৈছি, আকৌ বোলে চিটিয়াত হ'ব গোটগিলাক খাৰেক চাইড কৰি। আৰু এইফালে মই নাম শুনি আছো দেখত লগে ইফালে দেখাই দিছো আপোনালোকক। আৰু এইফালে গোটেইখিনি হৈ গ'ল চাওক। এইবাৰ আকৌ বিলাহীখিনিও দি দিলক, যিহেতু ডাঙৰ বিলাহী শেষ হৈছিল, তাৰপিছত এনেকুৱা সৰু বিলাহীয়ে দিলোঁ আৰু এইখিনি এতিয়া পেলাই থৈ আহিব বাহিৰত। আৰু এবাৰ গোটেইখিনি একবাৰ লাৰি দিছে আৰু মিক্সিত বটি লোৱা পেষ্টখিনিও দি দিলে। মই কৈছোৱে কি আছে ইয়াতে। আৰু অলপ পিছত মছলা দিব অলপ। ইয়াতে বেলেগ মছলা আকৌ ব্যৱহাৰ কৰা নাই, অকল ৰেড চিলি গুড়ি অলপমান দিছে, যিহেতু চবৰে কাহ চৰ্দি হৈ আছে সেইবাবে অলপমান জ্বলাই ধৰিলে ভাল লাগে। কেঁচা জলকীয়াও দিছে আৰু ৰেড চিলি অলপো দি দিলে। আৰু ধনিয়াখিনি কাটি আছে, মানে মান ধনিয়া বন ধনিয়া বুলিও কওঁ, আৰু ধুনীয়াকৈ মিহিকে কাটি লৈছে। আৰু মাংসৰ কালাৰখিনি কি ধুনীয়া হৈছে চাওকচোন, একদম হাঁহৰ মাংসৰ নিচিনা কালাৰ হৈ গৈছে। আৰু ইমান তেল দিছে চাওকচোন, তেলগিলা কাষেদি একদম ওলাইছে। এবাৰ আকৌ বন ধনিয়াখিনিও দিলে কাটে আৰু ধুনীয়াকৈ লাৰি দিছে। তাৰপিছত আমাক এতিয়া ভাজা মাংস খাব দিছে, আপোনালোকক দেখা আহক। আৰু এইফালে মাংস খাব দিলে আমাক ইয়াত দুই পিচ আৰু এইফালে ধুনু গোটা মচান ধৰিব দিছে। আৰু এইফালে মই খাই দিলোঁ, অলপমান গান মাৰি আছোঁ। আকৌ এইবাৰ খাব দিছে, ইয়াত ধুনীয়াকৈ বৈ দেখা দিছে একদম ভাজা মাংস। আৰু তাৰপিছত মায়ে এতিয়া বনাই আছে। আৰু এইফালে মাংসৰ উতল আহিলে কি ধুনীয়াকৈ উতলি আছে চাওকচোন, একদম সঁচা হাঁহৰ মাংস হানে লাগিছে একদম। আৰু এইফালে লাৰি দিলে আৰু একবাৰ, আৰু এইফালে মাংসখিনি নুমালো, একদম কি ধুনীয়া গোট মাৰি গ'ল চাওক। আৰু এইফালে নেমু টেঙা, পিঁয়াজ আৰু জলকীয়া, আৰু এইফালে ধুনীয়াকৈ লাৰি দিছে মাই। আৰু এইফালে ভাতৰ কাঁহীৰেদি ইফালে মোৰ, এইফালে ধুনুৰ, আৰু এইফালে পিঁয়াজ, নেমু টেঙা, জলকীয়া। আৰু ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি দিব। ধন্যবাদ।